হাই ফ্ৰেণ্ডছ, মই সংগীতা। আপোনালোকে চাই আছে মোৰ চেনেল ৰামধেনু ৰং। আশা কৰোঁ আপোনালোক সকলোৰে ভালে চাগে। দীপাৱলী সকলোৰে ঠিকে ঠাকে গ'লনে? আজি মই আহিছোঁ আপোনালোকৰ মাজলৈ। বিশেষ মানে কোনো মেছেজ থকা বা কিবা মেছেজ দিব পৰা কিবা তেনেকুৱা কোনো ভিডিঅ'লৈ অহা নাই। মই জাষ্ট আহিছোঁ আপোনালোকৰ লগত এনেই দুই এটা কথা আলোচনা এনেই আৰু কথা পাতিবৰ কাৰণে আহিছোঁ। আৰু মই আছোঁহি এতিয়া আমাৰ পথাৰত। আজি প্ৰথম ধান কাটিব আহিছোঁ। সেইটো এতিয়া ধান ৰোৱাৰ সময়। ঠায়ে ঠায়ে বহুত মানুহে ধান কাটিছে। আমাৰ ইয়াতো ধান ৰোৱা হৈছে আৰু এইবিলাক আমাৰ ৰঞ্জিত ধান। লাহেকৈ হৈছে আৰু দাবলৈ। সেয়া আহিছোঁ আজি অলপ কাটো বুলি। লাহেকৈ ঘৰত নখোৱা আৰম্ভ হ'ব, ইঘৰত সিঘৰত। আজিকালি কিন্তু নখোৱা পৰ্ববিলাকো মানে বৰ সিমান মানে ফূৰ্তি নালাগে আৰু বহুতে মানে আজিকালি ঘৰতে নিয়মটো কৰি থৈ দিয়ে আৰু আগতেতো আমুকৰ ঘৰত আজি নখোৱা ব'লা যাওঁ বুলিতো বহুত মানুহ যাব পাৰি না, কিন্তু আজিকালি সেইটো দিন নাই আৰু। আজিকালি তুমি কিবা এটা কৰি দিছাহি, তাৰ বিনিময়ত তোমাক নখাবলৈ মাতিব। সেই ঠিক তেনেকুৱা মানে আমুকে আজি ধান দাইছিলে বা কিবা এটা কৰিছিলে, তাহাঁতকহে নখাবলৈ মাতিব লাগে, এনেকুৱা চিষ্টেম হৈ পৰিলে আজিকালি। মানে আজিকালি সেই আগৰ পৰিৱেশ গাঁৱত নাই। মানে মই চব জেগাৰ কথা কোৱা নাই, কিছুমান ঠাই ভেদে তেনেকুৱা আৰু। আমাৰ ইয়াতো তেনেকুৱা নহয় অৱশ্যে, এনেই কথাটো কৈছোঁ আৰু জাষ্ট কিছুমান জেগাত দেখিছোঁ যে, সেইটো কাৰণে কৈছোঁ। হেৰি কি বুলি কয়, নখোৱা বুলি ক'লে এনেই কিমান ভাল লাগে আৰু নহয় জানো? কিন্তু সেইটো ফূৰ্তি মানে চব জেগাতে পোৱা নাযায়। বহুতে মানে থুলমূলীয়াকৈ সেই নখোৱা নিয়মটো এনেই কৰি থৈ দিয়ে আৰু। কিন্তু আমাৰ ইয়াত আমাৰ ঘৰত পিছে আমাৰ গোটেইকেইটা পৰিয়াল লগ লাগি কিনে নখাওঁ। ভাল লাগে। আপোনালোকক দেখাম বাৰু আমাৰ নখোৱা পৰ্ব পিছত। এতিয়া আমাৰ চাহ খোৱাৰ সময়। এতিয়া আমি চাহ খাম। এয়া আমাৰ এয়া চেনি, এয়া চাহ খাম এতিয়া। ৰ'বা দেই, লোৱা চেনি লৈ লওঁ। পথাৰত এনেকুৱা ঘৰ কোনে বনাই পাইছা? এনেকুৱা ঘৰত থাকি কেনেকুৱা লাগে? পথাৰত বহুত ভাল লাগে ন? সেইটো কোনে বনাই দিলে কৈ দিয়া আকৌ। কোনে বনালে? সৰু দেউতাই বনালে। আমাৰ সৰু থাকিবৰ কাৰণে বনাই থৈ গৈছে দেই দেউতাই। পথাৰত ঘৰ সাজি থৈ গৈছে ন? এনেকুৱা ঘৰত থাকিবলৈ বহুত ভাল লাগে ন? পথাৰত ধান কাটি থকা অৱস্থাত কিবা এটা বস্তু খোৱাৰ আমেজেই বেলেগ, নহয়নে? যেনে টেঙা, পুৰি, চাহৰ লগত কিবা কিবি আৰু পথাৰত ভাতটো ক'বই নালাগে আৰু। লাই শাক আৰু গাহৰি মাংস দিবা আৰু পথাৰত খাবলৈ বহুত টেষ্টি লাগে। কোনে খাই পাইছা কমেণ্ট কৰিবা। আজি কিন্তু আমাৰ গাহৰি নচলিব। আজি আমাৰ যিহেতু সোমবাৰ আমি নিৰামিষ খাওঁ, সেইটো কাৰণে আমাৰ আজি একো নাই। এইজনী আমাৰ টিকলি দাৱনী ধান কাটিছে। এফালে চাই দিয়া দাৱনী, এফালে চাই দিয়া দাৱনী, সৰু দাৱনী আমাৰ। ধান কাটিব নালাগে বুলি ক'লে তাই নুশুনে। তাই কাটি ভাল পায় বোলে, সেইটো কাৰণে অকণমান মোৰ লগত এনেই কাটিছে আৰু। এই আমাৰ টিকলিজনী বহি আছে। দি দিয়া। ভয় লাগে ন? পৰিব চাবা। এইজনী ফৰিং দেখিছানে?
আমি মানে ইমানখিনি ধান গোটেই এডুবা ধান দোৱাৰ পাছতো অকল এজনী ফৰিং ওলাইছে আৰু ইডুবাত বা কিমান ওলায় এইজনীনো ফৰিং আমি আছোঁ চাৰিটা ফৰিং এই ৰ'ব আমি মানে ইয়াত চেনি আনিছিলোঁ ইয়াত ৰুটি আনিছিলোঁ দেই সেয়া মানে আমি এতিয়া খালোঁ যদিও এতিয়া মানে আৰু এডুবা আছে মানে আৰু এডুবা নহয় মানে আজি মানে এডুবা দালে আৰু এডুবা দাই আছে মানে ৰ'ব মই মাক ভালকৈ দেখাম উঠনি নেদেখিলে ন এয়া মা ধান দাই আছে এডুবা দালে এডুবা দাই শেষ হ'ল তাৰ পাছত এয়া দাই আছে আমাৰ ভিডিঅ'টোত ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব